আজিৰ পৰা 11 বছৰৰ পূৰ্বে এইখন ঘৰৰ পৰা কামৰ সন্ধানত ওলাই গৈছিল যুৱকজন। সেয়া আছিল 2008 চনৰ কথা। দুলিয়াজানৰ 2 নম্বৰ চলাকটকী গাঁৱৰ পৰা মায়ানগৰী মুম্বাইলৈ ঢাপলি মেলিছিল যুৱকজন। সপোন আছিল ভৱিষ্যত গঢ় দিয়া আৰু ভবামতেই কাম। মুম্বাইত এটা কল চেণ্টাৰত কাম কৰিবলৈ ল'লে দুলিয়াজানৰ ভৱিষ্যত বুঢ়াগোহাঁয়ে। কিন্তু আপোনালোকে হয়তো ভাবিছে এজন যুৱকে কাম বিচাৰি মায়ানগৰীলৈ যোৱাটো জানো বাতৰি হ'ব পাৰে? তেন্তে ভৱিষ্যতৰ মুখেৰেই শুনি লওক কাহিনীৰ প্ৰথম আভাস। কল চেণ্টাৰত কাম কৰি আছিলোঁ। US ক্লায়েণ্ট আছিলে। কোম্পানীটোৰ নাম আছিলে ৱেলডছ ইণ্ডিয়া প্ৰাইভেট লিমিটেড। মোৰ ভাগৰ গৃহিণীজনী আৰু তাইৰ ভাগৰ যোনটো প্ৰেমিকা আছিলে, সিহঁতে দুইটা প্লেন কৰিলে মাৰ্ডাৰ কৰিবলৈ। হোৱাৰ পিছত নিচাযুক্ত বস্তু খুৱাই দিলে। মই গম পাইছোঁ ভৰি বান্ধি লৈছে। তাৰপিছত মোৰ পিছত অত্যাচাৰ কৰিলে, মাৰটোলে এনেকুৱাকৈ মাৰিছে বিষ মই অনুভৱ কৰিছোঁ। এৰা পত্নীৰ অত্যাচাৰত এতিয়া দিশহাৰা ভৱিষ্যত। মুম্বাইত কৰ্মৰত অৱস্থাত ভৱিষ্যত বুঢ়াগোহাঁয়ে লগ পাইছিল মহাৰাষ্ট্ৰৰ ৱেষ্ট দাৰ্গা নাকাপালি অঞ্চলৰ এইগৰাকী যুৱতীক। প্ৰথম চিনাকিতেই মন গলিছিল ভৱিষ্যতৰ আৰু তাৰ পাছতেই চকুৰ চিনাকিয়ে এদিন বিবাহৰ ৰূপ পালে। 2010 চনত এই যুৱতীগৰাকীৰে বিয়াত বহিল দুলিয়াজানৰ ভৱিষ্যত বুঢ়াগোহাঁই। কিন্তু চকুৰ চিনাকি যুৱতীৰে বিয়াত বহাৰ ভয়ংকৰ পৰিণতিৰ সন্মুখীন হ'ল যুৱকজন। কাৰণ পত্নীৰ আছিল অন্য যুৱকৰে অবৈধ সম্পৰ্ক। আৰু এয়া তাৰ পিছৰ ছবি। ঘটনা আছিল 13 আগষ্টৰ। কামৰ পৰা উভতি আহি নিশা ঘৰ সোমাইছিল ভৱিষ্যত। কিন্তু পূৰ্ব পৰিকল্পিতভাৱে 2টি সন্তানৰ পত্নীয়ে তৈয়াৰ কৰি ৰাখিছিল স্বামীক হত্যা কৰাৰ সকলো সমল। নিচাযুক্ত দ্ৰব্য খুৱাই অবৈধ প্ৰেমিকেৰে মিলি পত্নী জঁপিয়াই পৰিল স্বামীৰ ওপৰত। ঢালি দিয়া হ'ল উতলি থকা গৰম পানী। মূৰ আৰু শৰীৰত প্ৰহাৰ কৰা হ'ল হাতুৰিৰে। হত্যাৰ পৰিকল্পনাৰে পত্নীয়ে ৰচিছিল ভয়ংকৰ ব্লু প্ৰিণ্ট। এইবিলাক চব মাথাৰ পৰা এইবিলাক চব গৰম তেল আৰু গৰম পানী, সিহঁতি দুইটাই মোক প্ৰহাৰ কৰিলে। মানুহজনে গৰম পানী ঢালি দিছে, গৰম পানী গৰম তেল, এনেকৈ সিহঁতি 3 ঘণ্টামান অত্যাচাৰ কৰিলে। 3 ঘণ্টামান যেতিয়ালৈকে সিহঁতি ভাবিলে এইটো মৰা নাই, এইটো কি বস্তু, মোক লৈ গ'ল। 3 ঘণ্টামান অত্যাচাৰ কৰাৰ পিছত মাৰ্টুল চাৰ্টুল যিমান ঘৰৰ ভিতৰত যিমান আছিলে যে কাঁহী বাতি চব মাৰিছে। পত্নী আৰু অবৈধ প্ৰেমিকৰ নিৰ্মম অত্যাচাৰ সহ্য কৰিব নোৱাৰি গগন ফালি চিঞৰিছিল ভৱিষ্যতে। তেতিয়াই প্ৰতিবেশীৰ ভয়ত দুৱাৰ বন্ধ কোঠাত স্বামীক এৰি পলায়ন কৰিছিল অত্যাচাৰী পত্নী আৰু অবৈধ প্ৰেমিক। উচ্চ স্বৰত সংগীত বজাই 3 ঘণ্টা ধৰি অত্যাচাৰ চলিছিল ভৱিষ্যত বুঢ়াগোহাঁইৰ ওপৰত। আৰু অৱশেষত প্ৰতিবেশীয়ে দুৱাৰ ভাঙি বাথৰুমৰ পৰা উদ্ধাৰ কৰে এই দুৰ্ভগীয়া যুৱকজনক। তেতিয়া মই ভাবিলোঁ যদি মানুহে গম পায় তেতিয়া মই বাচিব পাৰিম, কাৰণ ঘৰৰ ভিতৰত মিউজিকো বাজি আছিল। আপুনি আচৰিত খাব, পুৰা এনেকুৱা ডাঙৰকৈ মিউজিক বজাই মাৰি আছে। এই ঘটনাই পুনৰ প্ৰমাণ কৰিলে যে অচিন কাঠৰ থোৰা কেতিয়াও লগাব নাপায়। কেমেৰা পাৰ্চন বুধিনৰ সৈতে দুলিয়াজানৰ পৰা ৰঞ্জিত দত্ত আৰু অৰিন্দম গগৈ, নিউজ লাইভ।